ইয়াত অতি সুন্দৰকৈ বনাই থৈছে আমাৰ অসমৰ গৌৰৱ একশিঙীয়া গড় আৰু हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल मुस्कान ब्लॉग्स। तो आज आम कत गई आसो निश्चय आपलोगे थाम्बनेल और टाइटल तो चाई बुझी पाइसे और मोर लगत जाब राब्बानीदा घৰৰ পৰা ওলাই আছে এয়া আহিছে আৰু এতিয়া বলক আমি ভিডিওটো আৰম্ভ কৰো। बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है। ভিডিওটো চাই থাকক কাৰণ সাইকেলেৰে গৈ আছো আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয় অলপ দূৰত তো চাই থাকক নাকি। तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है। हमें सजा है নম্বৰ বৰুৱাজাৰ স্কুল মানে স্কুলখনৰ নাম হ'ল 4 নং বৰুৱাজাৰ দক্ষিণ চুৱা প্ৰাথমিক বিদ্যালয় আৰু এইখন স্কুল মানে আমাৰ অসমত বিখ্যাত এলপি স্কুল। তো আমি স্কুলখন ভালদৰে আপোনালোকক দেখুৱাই দি আছো চাই থাকক ভিডিও। এতিয়া আমি স্কুলখনৰ ভিতৰলৈ সোমাই যাবলৈ অলপ চেষ্টা কৰিম। তো বলক আপোনালোকে চাই থাকক মই বেক কেমেৰাৰে দেখাই দি আছো। ऐसी जीत अब चाहे जिंदगी है। ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छिप छिपाए ऐसी जी हम न पाए ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छिप छिपाए ऐसी जी हम न पाए। যদি ল'ৰা ছোৱালী আহি কয় যে আমি বেগৰ পৰা কিতাপ নোলাম তথাপিও মানে পঢ়িব পাৰিব। মানে ৱালত সকলো ধৰণৰ পেইণ্টিং কৰা আছে। মানে প্ৰাথমিক বিদ্যালয়ৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিখিনি মানে প্ৰয়োজন পঢ়োৱাৰ কাৰণে সেইখিনি সকলোবোৰ মানে ৱালত তাৰপিছত এনেকুৱা ধৰণৰ বৰ্ড লগাই দিছে মহৎলোকৰ বাণীবোৰ মানে এভৰিথিং আছে ইয়াত। মানে চাওক ৱালত পেইণ্টিং কৰি দিছে ৰাষ্ট্ৰীয় পতাকা ৰাষ্ট্ৰীয় চিহ্ন ৰাষ্ট্ৰীয় ফল ৰাষ্ট্ৰীয় ফুল ৰাষ্ট্ৰীয় জন্তু ৰাষ্ট্ৰীয় চৰাই মানে এনেকুৱা সকলোবোৰ বস্তু ইয়াত লিখা আছে। মানে ইয়াত আহি মানে কিতাপ ওলোৱাৰ কোনো ধৰণৰ দৰকাৰে নাই। মই যিটো চাই আছোঁ এতিয়া বিদ্যালয়ত ল'ৰা ছোৱালীবোৰ আহিব এইটো মানে ফাৰ্ষ্ট ৰাস্তাটো মানে হ'ল বিদ্যালয় চিৰণীকোঠাত যোৱা ফাৰ্ষ্ট এইটো ৰাস্তা। আৰু ইয়াত এটা বৰ্ড আছে যুগ্ম আৰু অযুগ্ম মানে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা ইয়াত চিনাক্ত কৰি দিয়া আছে। যুগ্মটো হ'ল ৰেড চিন দি আৰু অযুগ্ম ব্লেক চিন দি। তো আপোনালোকে চাই থাকক ইয়াত 1ৰ পৰা ষ্টাৰ্ট হৈছে ইয়াত এনেকৈ গৈছে গৈ কিনে ইয়াত 28লৈ আছে আৰু ইয়াৰ পৰা 29ৰ পৰা আৰম্ভ হৈছে। ইয়াত আছে আপোনাৰ 45লৈ আৰু 45 ইয়াত আকৌ ষ্টাৰ্ট হৈছে 46ৰ পৰা ইয়াত 100 ইয়াত আহি মানে সমাপ্ত হৈছে। মানে কি ইফালৰ পৰা আহি ইফালৰ পৰা দৌৰি ইফালে নামিব 1 2 কৈ মানে পাঠদান কৰিব পাৰিব ইয়াত। জানুৱাৰী ইংলিছত মাহবোৰৰ নাম
নাম মানে জানুৱাৰীৰ পৰা লৈ একেবাৰে ডিচেম্বৰলৈকে মানে ইয়াত 12টা মাহৰ নাম লিখা আছে আৰু তাৰে অপজিটিভ সাইডত মানে অসমীয়া মাহকেইটাৰ নামো লিখা আছে আৰু এইটো সাইডত লিখা আছে মানে ইংৰাজী বাৰকেইটাৰ নাম বাৰ মানে আৰু ইংৰাজী বাৰৰ অপজিট সাইডত আছে মানে অসমীয়া বাৰকেইটা এয়া চাওক না স্কুলৰ পেইণ্টিং চাওক না কি পেইণ্ট কৰিছে ভাই কি কম আৰু মানে ক'বলগীয়া ভাষা নাই আৰু চাওক না ইয়াত মানে ৰঙৰ সৈতে চিনাকি কৰি দিছে ৰঙা বগা হালধীয়া কলা সমূহ থিৰা মানে এনেকুৱা ধৰণৰ সকলোবোৰ বস্তু মানে ইয়াত আছে ৱালত পেইণ্টিং কৰা চাওক ৱালত অতি সুন্দৰভাৱে যুগ্ম আখৰবোৰ লিখা আছে মানে ইয়াত মানে কোনো বস্তুৰ আৰু অভাৱ নাই মই যে ফাৰ্ষ্টতে কৈছিলোঁ আপোনালোকক যে ষ্টুডেণ্টে যদি ইয়াত আহি ইচ্ছা কৰে যে আমি বেগৰ পৰা কিতাপ নোলাওঁ তেনেকৈ পঢ়িম পাৰিব টেনশ্যন নাই খেলি খেলি ইয়াত পাঠদান ল'ব পাৰিব আৰু ইয়াত অতি সুন্দৰকৈ বনাই থৈছে আমাৰ অসমৰ গৌৰৱ একশিঙীয়া গড় আৰু তাৰ অলপ ইফালে আছে ইয়া বগলী অতি সুন্দৰকৈ বনাই থৈছে বগলী যিবিলাক মহৎ লোকৰ আৰ্ট কৰি থোৱা আছে সিহঁতৰ লগত আমি চিনাকি কৰি দি আছোঁ ইয়াত আছে মহাত্মা গান্ধী আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী অহিংসা পৰম ধৰ্মৰ আৰু অলপ আগুৱাই যাওঁ আৰু অলপ আগুৱাই আহিলে নেক্সট পাৰ্টত পাম আমি এপিজে আব্দুল কালাম আজাদৰ মানে মিছাইল মেন এপিজে আব্দুল কালাম আজাদৰ এখন আৰ্ট দিয়া আছে ইয়াত ফটো দিয়া আছে আৰু অলপ আগুৱাই যাম আমি তাৰপিছত পাম দৰং জিলাৰ মেপ ইয়াত দৰং জিলাৰ মেপটো অতি স্পষ্টকৈ মানে আৰ্ট কৰা আছে ৱালত আৰু অলপ আগুৱাই গ'লে আমি পাম নেতাজী সুভাষ চন্দ্ৰ বোসৰ মানে আৰ্ট কৰি দিয়া আছে ইয়াত আৰু ইয়াত আছে লাচিত বৰফুকনৰ ইয়াত আৰ্ট কৰি দিয়া আছে আৰু ইফালে এইটো মই আপোনালোকক এবাৰ দেখুৱাইছোঁ ৰাষ্ট্ৰীয় এইবিলাক কি আছে তাৰপিছত মানে লাষ্টত মই এটা কথা ক'ব বিচাৰোঁ এইখন বিদ্যালয়ৰ মানে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ইয়াত শ্ৰেণী কোঠা আছে আৰু পঞ্চম শ্ৰেণী মানে ছাত্ৰ ছাত্ৰীসকলৰ বয়স বেছি হ'লে 10 পৰা 12 বছৰ বয়স হয় আৰু এইখিনি বয়সৰ ল'ৰা ছোৱালীয়ে যে এই স্কুলখন ইমান সুন্দৰ পৰিৱেশত ৰাখিছে সেইটোৰ কাৰণে ভাই চেলুট ভাই ষ্টুডেণ্টবিলাকক চেলুট আৰু আমাৰ বয়সৰ যিবিলাক ষ্টুডেণ্ট আছে সেইবিলাক স্কুলত কি কৰে তামোল পাণ হাবি মানে গুটকা জাতীয় বস্তুখিনি খাই মানে স্কুল বেয়া কৰি দিয়ে লেতেৰা কৰি দিয়ে তো এইখিনি আৰু কি ক'ম আমি আজি ইয়াত অহাৰ কাৰণ হ'ল এই ভাইৰ এটা ইউটিউব চেনেল আছে মিষ্টাৰ শ্ৰেয়াজুল বাবু আৰু এই ইউটিউব চেনেলত এই স্কুলখনৰ ভিডিঅ' চাই কিনে মই ইমপ্ৰেছ হৈ কিনে আজি ইয়াত উপস্থিত হৈছোঁ ভিডিঅ' বনাবলৈ আৰু এই ভাই মানে এই স্কুলত পঢ়া এজন ষ্টুডেণ্ট আৰু তুমি এই স্কুলৰ বিষয়ে কি ক'ব বিচাৰা ৰাইজক এতিয়াও ক'ব বিচাৰোঁ যে এনেকুৱা ধৰণৰ বিদ্যালয় গঢ়ি উঠিছে এটা অঞ্চলৰ সহায় লাগিছে ইয়াত প্ৰধান শিক্ষকৰ সহায় নাই ছাত্ৰ ছাত্ৰীৰ সহায় আছে সকলোৰে সহায় আছে ছাত্ৰ ছাত্ৰীৰ ভাল কাৰণে আজি এখন বিদ্যালয় গঢ়ি উঠিছে নহ'লে কিবা এটা বনালে ছাত্ৰ ছাত্ৰীয়ে ভাঙি দিব আৰু প্ৰধান শিক্ষকটো ষ্ট্ৰিক্ট হয় সেইকাৰণে আৰু প্ৰধান শিক্ষকৰ এটা মনোবলতাৰ গুণ আছে আমাৰ ৱাজউদ্দিন ছাৰ আৰু শফিকুল ইছলাম ছাৰে এইখন বিদ্যালয়ত বহুত যত্ন কৰি বনাইছে আৰু ইয়াত অকল দৰং জিলাৰ মানুহ নহয় অসমৰ মানুহ আহে আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ ইয়াত ভ্ৰমণ কৰিব আহে আপোনালোকে আহিব পাৰে 4 নং বৰুৱাজাৰ আহিব পাৰে হয় মিষ্টাৰ শ্ৰেয়াজুল বাবু বহুত ভাল কথা কৈছে আৰু মিষ্টাৰ শ্ৰেয়াজুল বাবু নিজেও এজন ইউটিউবাৰ ইউটিউবত ভিডিঅ' বনায় আৰু তেওঁৰ চেনেলটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আছে আপোনালোকে যাওক মানে ছাপোৰ্ট কৰক মোকো ছাপোৰ্ট কৰক তো আজিৰ ভিডিঅ' এইখিনি যদি চাই ভাল পালে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু যদি চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক